নমস্কাৰ। গান্ধী জয়ন্তী উপলক্ষে মোৰ ৰচনাৰ এটি কবিতা পাঠ কৰিব লৈছোঁ। ক'ৰবাত যদি ভুল হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম দেশপ্ৰেমী মহাত্মা গান্ধী। সেই দেশপ্ৰেমী, তুমি সদায় সত্যবাদী, তুমি জাতিৰ পিতা, অহিংসাবাদী। দেশৰ বাবে কিমান যে কষ্ট কৰিছিলা, দেশখনক তুমি অহিংসাৰে মুক্তি বিলাইছিলা। দেশ বচাবলৈ, ব্ৰিটিছক খেদিবলৈ কিমান যে কৰিছিলা যত্ন। সকলোৰে বাবে তুমি গোটেই দেশখনৰে ৰত্ন। সেই সাহসী মহাত্মা গান্ধী, তুমি দেশৰ বাবে কৰিছিলা যাত্ৰা দাণ্ডি। সকলোৱে বিচাৰে তোমাক, সকলোৱে ৰাখে তোমাৰ খবৰ। সেই দেশপ্ৰেমী, তুমি সকলোতে আজিও অমৰ।